অমৰা দি বনোৱা মাছৰ টেঙাৰ জোলখন অসমীয়াৰ থলুৱা ব্যঞ্জন। মই আজি বনাইছিলোঁ এটা কুকাৰত অমৰা 4টা আৰু 2টা মিডিয়াম সাইজৰ আলু লৈ নিমখ অকণমান দি হুইচেল মাৰি ল'লোঁ। লগতে মাছ কেইপিছত নিমখ হালধি সানি লৈ ফ্ৰাই কৰি ল'লোঁ। কম ফ্ৰাই কৰিছোঁ যিহেতু জোলৰ কাৰণে। অমৰাখিনি গৰম আছিলে কাৰণে মই চামুচ ব্যৱহাৰ কৰি অকণমান পিটিকি ল'লোঁ। অমৰাৰ আপোনালোকে বাকলিটো ব্যৱহাৰ কৰিব পাৰে। আৰু মাছ ভজা ৰৈ যোৱা তেলখিনিতে পিঁয়াজ, পাঁচফোৰণ, হালধি দি পেলাই পিটিকি লোৱা অমৰা আলুখিনি দি ল'লোঁ। 1 মিনিট সময় এইখিনি ভাজি ল'ম। তাৰ পাছতে অকণমান পানী এড কৰি দিব। তাৰ পানীখিনি উতলি অহাতে অকণমান ডাঠ যেন লাগিল, সেইকাৰণে মই আকৌ অকণমান গৰম পানী ব্যৱহাৰ কৰিলোঁ। আৰু আপোনালোকে নিমখটো প্ৰয়োজন মতে দি ল'ব, মই ইয়াতে ভিডিঅ'ত দিয়া নহ'লে। আৰু ভজা মাছ কেইপিচ উতলি আহিলে দি দিব। আৰু লগতে অকণমান সময়ৰ পাছতে আপোনালোকৰ মাছৰ টেঙাৰ জোলখন ৰেডি হৈ যাব। শেষত মই 2টা জলকীয়া আৰু অকণমান বঙালী মান ধনিয়া কাটি দিলোঁ। দেখিবলৈ যিমান কালাৰেবল হয় নহয়, খাবলৈ সিমানেই টেষ্টি আছিলে। আজি মোৰ দুপৰীয়া ভাত সাজ উৰহি আলুৰ ভাজি আৰু গৰম ভাতৰ লগত মাছৰ টেঙাৰ জোল। আজিলৈ